সৰুতে ভাবিছিলোঁ সোনকালে ডাঙৰ হ'লেই ভাল আছিল। এনেকেতো আৰু নোৱাৰি। ঘৰত মা দেউতাৰ শাসন, স্কুলত আকৌ ছাৰ বাইদেউৰ শাসন, তাতে বেতৰ কোব, এগাল এগাল হোমৱৰ্ক। সময়মতে স্কুলত যাব লাগে, ঘৰত পঢ়িব লাগে, মন যোৱা ঠাইত যাব নোৱাৰি, মন যোৱা বস্তুটো খাব নোৱাৰি, মন যোৱা কামটো কৰিব নোৱাৰি। এনেকেতো আৰু নোৱাৰি। গতিকে সোনকালে ডাঙৰ হ'ব লাগে। লাহে লাহে ডাঙৰ হ'লোঁ। এদিন 18+ হ'লোঁ। 18+ হোৱাৰ পিছত বিভিন্ন ৱেবছাইটৰ লগতে জীৱনৰ বহু দুৱাৰ খোল খাই গ'ল। সেই দুৱাৰেদি সোমাই মই গম পালোঁ মই এৰি অহা সময়ছোৱা বহুত মধুৰ আছিল। এতিয়া ঘৰৰ পৰা দূৰত থাকোঁ, মা দেউতাৰ শাসন নাই, কলেজত পঢ়োঁ, স্কুলৰ দৰে শাসন নাই, হোমৱৰ্কৰ গধুৰ বোজা নাই। কিন্তু বৰ্তমান দায়িত্বৰ যিটো বোজা, সেই বোজাটো স্কুলৰ কিতাপৰ বোজাটোতকৈ বহু বেছি গুণে গধুৰ। সেইকাৰণে মই এটা কবিতাত লিখিছিলোঁ, মোৰ নাম যশ, ধন, সোণ সকলো নিয়া। মোৰ নাম যশ, ধন, সোণ সকলো নিয়া, বিনিময়ত মাথো মোক মোৰ শৈশৱ দিয়া। বিনিময়ত মাথো মোক মোৰ শৈশৱ দিয়া। আপুনিও বাৰু আপোনাৰ শৈশৱক মিছ কৰেনে? আপোনাৰ ল'ৰালিলৈ আপুনি আকৌ উভতি যাব বিচাৰেনে? কমেণ্ট কৰি কওক। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।